আৰে এইটো কি ডাঙৰ কথা আছে, এইটোৰ কাৰণে মোৰ লগত এটা উপায় আছে। ভাই দাড়ি কাটিব লাগিছিল। দাড়িখিনি বহুত দীঘল হ'ল। ठीक है भैया, काट देंगे, आइए बढ़िया से काट देंगे, आप चिंता मत करो भैया। अपनी शेयर तो बही जाओ खाली। বহি দিলোঁ। ভাই 1 মিনিট তোক আগতে এটা মই কথা কৈ লওঁ। চা ভাই এটা কথা, মই যেতিয়াই দাড়ি কাটো মোৰ গালৰ ছাইডত অকণমান দাড়ি থাকি যায়, সেইখিনি তই চাফা কৰিব পাৰিবি নেকি ক? আৰে এইটো কি ডাঙৰ কথা আছে, এইটোৰ কাৰণে মোৰ লগত এটা উপায় আছে, মই এইটো কৰি আছো। আপোনাৰ দাড়ি সব চাফা হৈ যাব, চাই থাকক। দাদা, এই বলটো আপুনি আপোনাৰ মুখত সোমাই ৰাখক। এইটো কৰিলে মোৰ দাড়িটো কাটিব আসান হ'ব। হয় নেকি? তোৰ বুদ্ধিটো ভালেই দেখোন। দে সেইটো মই মুখত লৈ থাকোঁ, তাৰপিছত তই দাড়ি কাটি থাক মোৰ। বাহ, তই বৰ ধুনীয়া দাড়ি কাটিলি। মোৰ গাল পুৰা চিকচিকীয়া হৈ গ'ল। হা ভैया, থেংক ইউ। আচ্ছা তই এটা কথা কচোন। আচ্ছা তোৰ এই বলটো যে মোৰ মুখত ৰাখিব দিলি, সেইটো যদি কেনেবাকৈ মোৰ মুখত গুচি গ'লহেঁতেন তেতিয়া? আৰে ভैया, এইটো কি ডাঙৰ কথা, এইখিনি বিশ্বাসটো মানুহৰ ওপৰত ৰাখিবই লাগিব। কি বিশ্বাসৰ কথা কৈছ তই? তোক মই ক'লোঁ কিবা আৰু তই কিবা কৈ আছ। নহয় দাদা, মানে যোৱাকালি মই একেই বলটো এজন মানুহৰ মুখত দি দাড়ি কাটিছিলোঁ। সেই মানুহজনৰ মানে বলটো পেটত গুচি গৈছিল। চাওক কিমান ভাল মানুহ, আজি ৰাতিপুৱাই মোক বলটো দি গৈছে। হা? কি ক'লি তই?